তো হেই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ৰাতিপুৱাৰ পৰা ভ্লগটো আৰম্ভ কৰোঁ ব'লক। চ' দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাম, চাই থাকিব সেইকাৰণে। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ৰঙা কালাৰৰ যে বাটনটো সেইটো টিক কৰি দিব, একেবাৰে বিনামূলীয়া হয়। চ' ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সেই গাইজ মোৰ ঘৰ দুৱাৰ চাফ কৰা হৈ গ'ল। আজি বতৰটো বহুত ভাল, ধুনীয়া ৰ'দ দি আছে, চাউল আপোনালোকে দেখা পাইছে চাগে। গতিকে ভাবিছোঁ আঙুৰৰ খিচমিচ বনাওঁ। চ' চাই যাব ভিডিঅ'টো কৰি কেনেকৈ বনাওঁ গম পাব। এইখিনি আঙুৰ মই এটা চাইজৰ লৈ লৈছোঁ, আপোনালোকক যেনেকুৱা চাইজৰ লাগে তেনেকুৱা ল'ব। এতিয়া আঙুৰখিনি মই ভালদৰে ধুই লওঁ। এইখিনি আঙুৰ মই ভালদৰে ধুই ল'লোঁ। এতিয়া এইখিনি 5 মিনিটমান সময় পানীত জিকি থাকিব দিম, যাতে ইয়াত যিবিলাক লেতেৰা লাগি আছে সেইবোৰ গুচি যায়। চাবচোন বজাৰৰ পৰা অনা খিচমিচবোৰ সাধাৰণতে ধুলে বহুত লেতেৰা ওলায়। চ' মই এতিয়া এইখিনি আঙুৰ ধুই অলপ সময় জিকাই থৈ দিম। 5 মিনিট হৈ গ'ল। এতিয়া আঙুৰখিনি আঁতৰাই মই পানীখিনি পেলাই দিম। এতিয়া মই ইয়াত অকণমান পানী উতল আহিবলৈ দিছোঁ। আৰু এনেকুৱা জালি ঢাকোন এখনত আপোনালোকে আঙুৰবোৰ দিব। যদি আপোনালোকৰ ওচৰত জালি ঢাকোন নাই তেনেহ'লে আপোনালোকে বাতিত দি বইল কৰিব পাৰিব। এতিয়া মই আঙুৰবিলাক ইয়াতে এটা এটা কৰি দিম। মনত ৰাখিব আঙুৰবোৰ এটাৰ ওপৰত এটা নিদিব, নহ'লে এইটো সিজি অহাত অকণমান কঠিন হ'ব। চ' চাই লওক মই কেনেকৈ দিছোঁ আঙুৰবোৰ। আঙুৰখিনি মই এনেকৈ সজাই ল'লোঁ। এতিয়া আঙুৰখিনি ইয়াতে দিম। মই পানীটো আগতীয়াকৈ গৰম হ'ব দিছোঁ। আৰু এতিয়া গেছটো ল' ফ্লেমৰ পৰা বঢ়াই দিম। এতিয়া ইয়াত এখন ঢাকন দিম। এতিয়া ঢাকনখন মাৰি দিলোঁ। ফাইনেলি মোৰ আঙুৰখিনি হ'ল, দেখাই আছোঁ। এইখিনি চাওক, আঙুৰখিনি এনেকুৱা কনষ্টেঞ্চ কৰিব। গৰমে আছে, অলপ তাৰ দৰে হৈছে। এইখিনি এতিয়া অকণমান ঠাণ্ডা হওক, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ কি কৰিব। এতিয়া মই এখন প্লেট লৈছোঁ। এই প্লেটখনত এখন সূতাৰ কাপোৰ, বেলেগ নিদিব, সূতাৰ কাপোৰ দিব যাতে আঙুৰৰ পানীটো বঢ়িয়াকৈ শুহি যায়। সূতাৰ কাপোৰ পাৰি লৈছোঁ আৰু ইয়াত আঙুৰবোৰ এটা এটাকৈ দিম। এতিয়া এইখিনি ৰ'দত দিওঁ ব'লক। এতিয়া মই আঙুৰখিনি ৰ'দত দিলোঁ। আজি বঢ়িয়া ৰ'দ দিছে, গতিকে আজি এদিনতে হ'ব চাগে। চ' আঙুৰখিনি ৰ'দত দি থ'লোঁ। ৰ'দত দিয়াৰ পিছত কেনেকুৱা হয় আপোনালোকক মই দেখাম। আঙুৰখিনিৰ ক্ষেত্ৰত আৰু এটা কথা মনত ৰাখিব আপোনালোকে, আঙুৰটো সদায় খিচমিচ বনাওঁতে চেক কৰি ল'ব মিঠা আছে নে নাই। যদি আঙুৰটো মিঠা নাথাকে পিছত আৰু প্ৰব্লেম হৈ যাব। চ' এতিয়া হোমমেড খিচমিচখিনি কেনেকুৱা হয় আপোনালোকক মই হোৱাৰ পিছত দেখাম। চ' চাই থাকিব ভিডিঅ'টো শেষলৈ। ব'লক তেন্তে আৰু কি কি কৰোঁ আজিৰ দিনটোত দেখাই আছোঁ। ইফালে আমাৰ শুকান জলকীয়া ঘৰতে পিছে, সেইকাৰণে শুকান জলকীয়া মেলি থৈ দিয়া আছে। এইবোৰ ৰ'দৰ কাৰণে দেখাই নাপায় এইবোৰ। চ' ব'লক ইটো সকলো দেখাই আছোঁ, চাই থাকিব। চ' ফাইনেলি আমাৰ খিচমিচ ৰেডি। চাওক কেনেকুৱা হৈছে, আপোনালোকক দেখাই দিছোঁ। চাওক একেবাৰে বজাৰৰ দৰে হৈছেনে। এতিয়া ঘৰতে বনাই খিচমিচ খাব পাৰিব। যদি আপোনালোকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰিব। বজাৰত যেনেকুৱা হয় তাতকৈও বেছি ধুনীয়া হৈছে। বজাৰবিলাকত লেতেৰা থাকে কাৰণ সেইবিলাক ধুই কেনে বনোৱা নহয়, আৰু এইবোৰতো ঘৰত ধুই বনোৱা হৈছে। চ' এইবোৰ এতিয়া চুজি, ক্ষীৰ, কাষ্টাৰ্ড যিহঁতে দিয়ে আৰু দি খাব পাৰিব। চ' এবাৰ ট্ৰাই কৰি চাবচোন।